নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আৰম্ভ কৰিম ৰাশি ছিৰিজ ৩। আজি আমি জানিম মিথুন ৰাশিৰ লোকসকলৰ ২০২৫ বৰ্ষটো কেনেকৈ যাব। কেতিয়াবা মানুহৰ জীৱনলৈ ধুমুহা অহাটো খুবেই প্ৰয়োজনীয়, কিয়নো এই ধুমুহাজাকে আপোনাক শিকাই থৈ যাব আপোন আৰু সপোনৰ সুকীয়া অৰ্থ। নিজৰ জীৱনলৈ অহা বেয়া সময়বিলাকক ধন্যবাদ দিয়ক, কিয়নো এই সময়খিনিয়ে আপোনাক মানুহ চিনি পোৱাত সহায় কৰিব। পাৰ হৈ যোৱা সময়খিনি কেনেদৰে গ'ল তাত গুৰুত্ব দি লাভ নাই। অনাগত সময়খিনি আমি কেনেকৈ আৰু অধিক প্ৰভাৱশালী কৰি তুলিব পাৰোঁ তাত গুৰুত্ব দিওঁ আহক। ২০২৫ বৰ্ষই আপোনালোকৰ বাবে ভাল আৰু বেয়া দুয়োটা খবৰে লৈ আহিছে। গতিকে আপোনালোকে নিজকে সাজু কৰক যিকোনো প্ৰত্যাহ্বানৰ কাৰণে। ২০২৫ বৰ্ষটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ এইকাৰণেই হ'ব, কাৰণ এইবাৰ গুৰুৰ পূৰ্ণ দৃষ্টি আৰু পূৰ্ণ প্ৰভাৱ পৰিব শিক্ষা আৰু সন্তানৰ ক্ষেত্ৰত। যিসকল লোকে PhD বা গৱেষণামূলক বা যিকোনো উচ্চস্তৰীয় শিক্ষাৰ লগত জড়িত হৈ আছে তেওঁলোকে এইবাৰ নাম আৰু প্ৰসিদ্ধি প্ৰাপ্ত কৰিব পাৰিব। যিসকলে সন্তানৰ কাৰণে আশা কৰি আছে এইবাৰ ২০২৫ চনত সন্তানৰ আশা কৰিব পাৰে, সন্তানৰ প্লেনিং কৰিব পাৰে, সফল হ'বই হ'ব। কিন্তু ইয়াৰ পিছতে আপোনালোকৰ শুক্ৰ গ্ৰহ আহিব। শুক্ৰ গ্ৰহৰ প্ৰভাৱো বহুত ধুনীয়া হয়। এইবাৰ আপোনালোকে যিকোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব। যদিহে বাহন ক্ৰয় কৰিম বুলি মনতে ভাবি আছে, বাহন ক্ৰয়ৰ যোগো বহুত ধুনীয়াকৈ সক্ৰিয় হৈ আছে, আপোনালোকে এটা ভোগী বিলাসী জীৱন জীয়াব পাৰিব। গতিকে আপোনালোকে এই বছৰটোত আনন্দ মনেৰে উপভোগ কৰিবলৈ সাজু হওক। কিন্তু আপোনালোকৰ ওপৰত ৰাহুৰ প্ৰতিকূল প্ৰভাৱ পৰিব। বিশেষকৈ দাম্পত্য জীৱন আৰু প্ৰেমৰ সম্পৰ্কত ৰাহুৰ প্ৰতিকূল প্ৰভাৱ পৰিব। গতিকে কোনো কাৰণ নোহোৱাকৈ প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হ'ব পাৰে বা ভাঙি যাব পাৰে বা ব্ৰেকআপ চিটুৱেশ্যন আহিব পাৰে, সেয়ে অলপমান সাৱধান হ'ব। আৰু দাম্পত্য জীৱনো অশান্ত আৰু অস্থিৰ হৈ পৰিব পাৰে। কোনো কাৰণ নোহোৱাকৈ ভুল বুজাবুজি হ'ব পাৰে, মতবিৰোধ হ'ব পাৰে, আন্তৰিকতাৰ কমি হ'ব। লগতে দাম্পত্য জীৱনত তৃতীয় পক্ষৰ হস্তক্ষেপ আহিব পাৰে। তাৰোপৰি আপোনালোকৰ এইবাৰ ইলেক্ট্ৰনিক বস্তুৰ পৰা ভয় থাকিব, গতিকে আপোনালোকে ইলেক্ট্ৰনিক সা সৰঞ্জামৰ পৰা সাৱধানে থাকিব। আপোনালোকৰ কুণ্ডলীত বৰ্তমান কেতুৰ প্ৰভাৱো প্ৰতিকূল পৰিব, গতিকে আপোনালোকৰ গোপন শত্ৰু অথবা ঘৰুৱা শত্ৰু বাঢ়িব পাৰে। আৰু যদিহে কোনোবা দীৰ্ঘম্যাদী ৰোগত ভুগি আছে, এই বছৰটোত আপোনালোকৰ অপাৰেশ্যন হোৱাৰো সম্ভাৱনা আছে। কিন্তু গুৰুৰ কৃপা দৃষ্টিৰ ফলত অপাৰেশ্যনত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। গতিকে যদি কাৰোবাৰ কিবা অপাৰেশ্যন কৰাবলগীয়া থাকে ভয় নকৰিব। বুধ আপোনালোকৰ কুণ্ডলীত বহুত বেছি প্ৰবল আৰু প্ৰভাৱী হ'ব, গতিকে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰত বা যিকোনো আইনী ক্ষেত্ৰত, বিশেষকৈ যিসকল উকিল বা এডভকেটৰ লগত জড়িত হৈ আছে তেওঁলোকে বহুত ধুনীয়া সফলতা লাভ কৰিব পাৰিব। যিহেতু বুধ গ্ৰহ বাণীৰ কাৰক হয়, এইবাৰ আপোনালোকৰ বাক চাতুৰ্যতা বহুত বেছি উন্নত হৈ পৰিব। আপোনালোকৰ কথনশৈলীয়ে মানুহক মন্ত্ৰমুগ্ধ কৰিব। বাকী অন্যান্য গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱো আপোনালোকৰ ওপৰত ভালেই পৰিব, গতিকে এই বছৰটো তুলনামূলকভাৱে ভাল বুলিবই পাৰি সাময়িকভাৱে। কিন্তু আপোনালোকৰ যিটো আৰ্থিক ক্ষেত্ৰ হয়, আৰ্থিক ক্ষেত্ৰত সামান্য প্ৰভাৱ পৰিব, প্ৰায়ে উত্থান পতন ঘটিব পাৰে। আৰু যদিহে আপোনালোকে কোনো মানুহক পইচা ধাৰলৈ দিয়ে, সেয়া পইচা কিন্তু ঘূৰাই পোৱাৰ সম্ভাৱনা খুবেই কম। যদিহে আপোনালোকে মাটি বাৰী বা কোনো স্থাৱৰ সম্পদ বিক্ৰী কৰিবলৈ চেষ্টা চলাই আছে, তেন্তে এইবাৰ আপোনালোকে সহজতে বিক্ৰী কৰিব পাৰিব আৰু উচিত মূল্য পাব। স্বাস্থ্যৰ ফালৰ পৰাও এই বছৰটো ভালেই থাকিব, শিক্ষাৰ ফালৰ পৰাও ভালেই থাকিব, কৰ্মক্ষেত্ৰত সাময়িকভাৱে উত্থান পতন প্ৰায়ে ঘটিব আৰু অনাকাংক্ষিত বা অপ্ৰত্যাশিত পৰিৱৰ্তন আহিব পাৰে। বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত আকস্মিক পৰিৱৰ্তন অহাটো স্বাভাৱিক। হয়তো আপোনালোকে ভাবি আছে যে সামাজিকভাৱে বিয়াখন হ'ব, কিন্তু শেষত কেতুৰ প্ৰতিকূল প্ৰভাৱত এনেকুৱা ধৰণৰ পৰিস্থিতি আহিব য'ত নেকি আপোনালোকে সামাজিক বিয়াৰ পৰিৱৰ্তে প্ৰথমতে আইনী মেৰ বাকতহে বিয়াখন পাতিব বা যেনেকৈ ভাবিছিল তেনেকৈ বিয়াখন নহ'বও পাৰে। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোক সামান্য সতৰ্ক হোৱা উচিত। এতিয়া আহক বছৰটো আপোনালোকে আৰু অধিক সফল কৰি তুলিবলৈ কেনেকুৱা ধৰণৰ ৰেমেডি কৰিব পাৰে। আপোনালোকে হনুমানৰ উপাসনা কৰিব পাৰে অথবা মঙলবাৰে হনুমান চালিচা পাঠ কৰিব পাৰে, এয়া আপোনালোকৰ বাবে অতি উত্তম হয়। কুকুৰক আপোনালোকে খাদ্য খুৱাই থাকিব, মাজে মাজে দুখীয়াক অন্নদান কৰিব। আৰু লগতে কোনো ধাৰ্মিক অনুষ্ঠানত যদি আপোনালোকে আহঁত পুলি ৰোপণ কৰিব পাৰে খুবেই ভাল। এনে কৰিলে শনি সন্তুষ্ট হয়। তাৰোপৰি আপোনালোকে যেতিয়া দূৰ ভ্ৰমণ কৰিব বা যিকোনো কৰ্মক্ষেত্ৰলৈ ওলাই যাব, চন্দনৰ ফুট লৈ যাবলৈ চেষ্টা কৰিব, ইয়ে আপোনালোকক সফলতা প্ৰদান কৰিব। আজিলৈ ইমানে। অন্যান্য ভিডিঅ'ত আমি বাকী ৰাশিসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ।